Hello everyone, আজি আমি নামঘৰলৈ ওলাইছো। নামঘৰত ভাগৱত আহিছে, তাৰে প্ৰথম আজি এয়া খুৰীৰ লগত ওলাই আহিছো নামঘৰলৈ। আমাৰ নামঘৰ গেট হয় সন্মুখৰ। ইমান ধুনীয়াকৈ এই হালখন দেখিছে গেটৰ ওপৰত, সেইখন দহি মথা হাল হয়। আমাৰ ইয়াত দহি মথা হালখন আছে, সেইখন বহাগত উলিয়াই 7 দিন থাকে। সেই 7 দিনত আমি গ'লেও থাকিব নোৱাৰোঁ, ঘৰলৈ উভতি অহা হয়। 7 দিনৰ এটা আমাৰ নিয়ম পৰম্পৰা পূৰ্বপুৰুষৰ পৰা চলি আছে। পোনে আহিয়ে এয়া অতিথিশালা বুলি ক'ব পাৰি। ইয়াত আসন পাৰি থৈছে, ইয়াত মুকলিকৈ বহি কিনে ভাগৱত শুনিব পাৰি আৰু নামঘৰ ভিতৰৰ পৰাও শুনিব পাৰি। কিন্তু ইয়াত মুকলিমূৰীয়া পৰিৱেশ এটা ভাল লাগে। ইয়াত লিখা আছে, ওপৰত আঁৰি থৈছে, লিখি থৈছে। তাতে কিছুমানে চাই পঢ়িবও পাৰে কি আহিছে ভাগৱত ব্যাখ্যা। এইখন হ'ল আমাৰ নামঘৰ দৰ্জা, প্ৰথম দৰ্জা এখনেই। ধুনীয়াকৈ সজাইছে দৰ্জাখন। মেইন দুৱাৰ আছে পিছফালে এইফালে এজনী আমাৰ খুৰী। এইখন হ'ল মেইন দুৱাৰ, মূল দুৱাৰ এইখন। ইয়াত চাকি বন্তি জ্বলি আছে, ভাগৱত পাঠ। এয়া ভাগৱত মূৰত লৈ ওলাইছে, চাৰিওকাষে ঘূৰিব নামঘৰটো। এয়া হ'ল ভাগৱতৰ আজি প্ৰথম দিন। এয়া আমাৰ নামঘৰৰ ভিতৰ সময়খিনি আপোনালোকক দেখুৱাবলৈ ভিডিঅ' এটা কৰিলোঁ। এয়া ভাগৱতৰ আজি প্ৰথম দিন, তাতে মানুহবোৰ আহি আছে। ভাগৱতখন আজি আমাৰ নামঘৰটো চাৰিওকাষে ঘূৰাই কিনে, সীমাত ঘূৰাই কিনে নামঘৰৰ ভিতৰত বহালে। এই মানুহজন দেখিছে, এই মানুহজন বৰ গুণী-মানী ব্যক্তি হয়। এজনে বৰ ধুনীয়াকৈ ব্যাখ্যা কৰি আমাক শুনালে, ভাল লাগিলে। কথাখিনিও বৰ সুন্দৰকৈ কৈছে, ভাল লাগিল শুনি। বহুতখিনি গুণী-মানী ব্যক্তি হয় যিহেতু, ভালকৈ কথাবোৰ বুজাই পাই ক'ব জানে। তেখেতসকলৰ মাত শুনি থাকোঁ নিচিনা লাগে।
এয়া প্ৰভু ঈশ্বৰসকলে ভাগৱত পঢ়িছে, তাৰে এটা অংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ভিডিঅ' কৰি। এয়া হ'ল প্ৰভুসকলে জিৰণি চোৰা ক'ব লাগিব, জিৰণি চোৰা ঘৰ হয়। ইয়াতে প্ৰভুৱে বহে, অকণমান কথাও পাতিব পাৰি, ইয়াত সেৱাও কৰিব পাৰি প্ৰভুক। এয়া হ'ল আমাৰ চাহ জলপান যোগান ধৰা ঠাই। ইয়াত চাহ বনাই আছে, এয়া চাহ পাতি আছে, ৰাইজসকলে ইয়াৰ পৰা চাহ বনাই বনাই দি আছে। তাতে আকৌ ভাত ৰান্ধিবলৈ এয়া শাক গোটাই থৈছে, শাক কাটিব এতিয়া। এই কচুটো দেখক, কচুটো ইমান মুখীয়া কচু, মই প্ৰথমবাৰ দেখিলোঁ। কেইটা মুখ আছে হিচাপ কৰা নহ'ল, 9-10টামান আছে চাগে মুখ। ইমান ধুনীয়া দেখিবলৈ কচুটো, কেইবাটাও মুখ আছে। এতিয়া ৰান্ধনীয়ে ভাতো বনাব, ভাত যিহেতু দিব লাগিব কাম কৰি থকা মানুহসকলক। এয়া এজন প্ৰভু, তেখেতো সেই প্ৰভুৰ লগতে আহিছে। নামঘৰীয়া হয়। ৰাজমেধিজনৰ নাম কি? প্ৰবীণ শইকীয়া। এয়া গধূলি সময়ছোৱা, ইমান মানুহ হৈছিল, বহিবলৈ ঠাই নাছিল। ইমানেই ধুনীয়া এটা পবিত্ৰ মধুৰ সময়, এই সময়কণ ইমান ভাল লাগিছিল। এপিনে ভাগৱত ব্যাখ্যা কৰি আছে, এপিনে ভাগৱত পঢ়ি আছে, ইমান ধুনীয়া ধুনীয়া কথা কৈছে, বৰ ভাল লাগিল। তেখেত প্ৰভু হ'ল মাজুলী। দ্বিতীয় দিনা প্ৰবীণ শইকীয়া প্ৰভুৰ ওচৰত আশীৰ্বাদ ল'লোগৈ, আৰু তাতে নামঘৰ ভাগৱতৰ য'ত স্থাপিত আছে, তাতে আমি চাকি বন্তি জ্বলালোঁ। দুয়োজনে আশীৰ্বাদ ল'লোঁ যাতে কুশলে থাকোঁ, কুশলে ৰাখে বুলি। এই বাইদেউ ককাজনে ভালেমান কিতাপ উলিয়াইছে, নামঘোষা, নাৰায়ণৰ কবচ, এনেকৈ কৰি ফুলৰ চানেকিৰ সৈতে। মোকো ফুলৰ চানেকি দুখন বহুত পচন্দ হ'ল, ভাল লাগিলে। যিহেতু বহাগৰ বিহু পাইছেহি, গামোচা লগাব লাগিব, ফুলাম গামোচা, সেইটো কাৰণে ফুলৰ চানেকি দুখন ল'লোঁ। আৰু বাকী কিতাপ চাইছোঁ আৰু পচন্দ হ'লে নিবলৈ। পইচাও তেনেকৈ বেছিকৈ নিয়া নাই, যিকেইখন পাৰোঁ লৈ যাম বুলি ভাবিছোঁ। এয়া প্ৰত্যেকৰ ঘৰৰ মুখে মুখে চাকি বন্তি জ্বলাইছে, যেন লংকাৰ নিচিনাই লাগিছে দেখিবলৈ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই বাই।